গতিকে তেওঁলোক ইয়াৰ মানুহ হয় নে নহয় সেয়া আপোনালোকে নিশ্চয় বুজিব। মানে আমি কৈছোঁ যে বড়োসকলেই অসমৰ ভূমিপুত্ৰ নহয়। আজিৰ দিনত মই স্পষ্ট ভাষাত কৈছোঁ, অসমত ভূমিপুত্ৰ বড়োসকল নহয়। ভাৰত চৰকাৰৰ কোনো নলেজ নাই, ৰেজিষ্ট্ৰেশ্যন জেনেৰেল অফ ইণ্ডিয়াৰ কোনো নলেজ নাই। সেইকাৰণে আমাক বড়োসকলক এছ টি লিষ্টত সোমাই থৈ দিছে। বড়োসকল অসমৰ খিলঞ্জীয়া নহয়, বড়োসকল অসমৰ ভূমিপুত্ৰ নহয়। কেনেধৰণে বড়োসকলক অসমত এছ টি লিষ্টত ভৰাই থৈ দিছে, কেনেধৰণে বড়োসকলে অসমত এছ টি মৰ্যাদা পাই আছে, কেনেকৈ? আজি এজন ব্যক্তিয়ে কৈছে যে বড়োসকল অসমৰ ভূমিপুত্ৰ নহয়, বড়োসকল অসমৰ খিলঞ্জীয়া নহয়, কিন্তু বড়োসকলে অসমত এছ টি। কেনেকৈ? এইটো কেনেকুৱা হ'ব পাৰিলে? কথাটো শুনক আপোনালোকে। প্ৰথমে এইজন ব্যক্তিয়ে কি কৈছে যে কোন আহোম ৰজাই তেওঁলোকৰ কছাৰী ৰাজ্য আক্ৰমণ কৰিছিলে, তেওঁলোক কছাৰী বুলি কৈছিলে, হয় নে নহয়? আচলতে কছাৰী আমাৰ গোটেইখিনি মানুহে কছাৰী হয়। কছাৰীৰ লগত বড়োসকল লগ লাগি বড়ো কছাৰী, আমি যেনেকৈ কোচ ৰাজবংশী কওঁ, কোচ কছাৰী, হয় নে নহয়? তেওঁলোকে কছাৰীৰ পৰা এতিয়া বড়ো কছাৰী হৈছে তেওঁলোকে। গতিকে এই কথাখিনি তেওঁলোকে মনত কৰক। 1536 চনত মই পুনৰ কৈছোঁ, চুহুংমুঙে যেতিয়া কছাৰী ৰাজধানী যেতিয়া ডিমাপুৰ ধ্বংস কৰিছিল, তেতিয়া এই বড়োসকলে আমাৰ সেই ভূটানৰ পাত দেশত গৈ তাত আশ্ৰয় লৈছিলে। আৰু 1840 চনত যেতিয়া ভূটান এই ভুটীয়াসকলক খেদিলে, তাত তেতিয়া পমুৱা হিচাপে এই বড়োসকলে আছিলে। আৰু তাত থাকি তেওঁলোকে আমাৰ থলুৱা যিখিনি কছাৰী আছিলে তেওঁলোকৰ লগত লগ লাগি তেওঁলোকে বড়ো কছাৰী বুলি এটা মডাৰ্ণ এটা সৃষ্টি কৰিলে, যিটো আজিৰ বড়ো কছাৰী। এইখিনিত কথাটো ভালকৈ শুনক আপোনালোকে, এইখিনিত অকণমান কথাটো ভালকৈ শুনক। বড়োসকল অলৰেডি কছাৰী আছিলে, কছাৰী আছিলে। যেতিয়া 1536 চনত চুহুংমুহুঙে আক্ৰমণ কৰি কি কৰিলে, কছাৰী ৰাজ্য ধ্বংস কৰিলে। সেই সময়ত বোলে বড়োসকলে ক'ত গ'ল? ভূটানত গুচি গ'ল। তাৰ পাছত আকৌ 1840 চনত আকৌ অসমত আহি কছাৰীসকলৰ লগত লগ লাগিল। ভালকৈ শুনক কথাটো, মই ভালকৈ বুজাব নোৱাৰিলেও ভালকৈ শুনক কেনেধৰণে কথাটো কৈছে। আপুনি আপোনাৰ ঘৰৰ পৰা এবাৰ বাহিৰত গুচি গ'ল, কিবা এটা হ'ল, কিবা এটা কাৰণত আপোনাৰ ঘৰখন ধ্বংস হৈ গ'ল, কিবা এটা হৈ গ'ল। তাৰপাছত আপুনি বাহিৰত ক'ৰবাত গুচি গ'ল, তাৰপাছত আকৌ ঘূৰি আহিছে আপুনি ঘৰত। এতিয়া আপুনি ঘৰৰ মানুহ নহয় আৰু, ঠিকে কৈছে না আপুনি কথাটো? কি ভিত্তিত কি যুক্তিত এইবিলাক কথা কয় আপোনালোকে? বেছিভাগে শুনিব পাওঁ, বেছিভাগে আমি শুনো যে কোচ ৰাজবংশীসকল বড়োসকলক বেছিভাগে এনেধৰণৰ কথা কয়। মই আগতো ভিডিঅ' এটা বনাইছোঁ এই সন্দৰ্ভত, আগতো ভিডিঅ' এটা আছে যে কোচ ৰাজবংশীসকলে বড়োসকলক অসমৰ খিলঞ্জীয়া নহয় বুলি কোৱা এইটো কথা আছে। আগতো ভিডিঅ' এটা আছে মোৰ চেনেলত। কি ভিত্তিত আপোনালোকে এনেধৰণৰ কথা, কি প্ৰুফ দিব বিচাৰে? মানে RGIৰ একো কিবা নাই ইয়াত একো নাই, এনে এছ টি দি দিলে। ভাৰত চৰকাৰৰ একো মাথা নাই, সেইকাৰণে এছ টি দি দিলে আমাক ন? কি যে আপুনিতো জানা বুজা যেন লাগে মানুহ। আমি নজনা মানুহবিলাকৰ লগত গালি খাবলৈ কিয় মন যায়? এজন একো নজনা মানুহে আপোনাক যুক্তি দিব পৰাকৈ আপুনি এনেধৰণৰ মাথা নাইকিয়া, মেলেম নাইকিয়া কথা কিয় কয়? কিয়? মই এই কথা ক'ব নাযাওঁ যে বড়োসকল সকলোৱে ভূটানত গৈ ভূটানৰ আশ্ৰয় লৈছিলে নলৈছিলে, এইবিলাক কথা মই ক'বলৈ নাযাওঁ। মই অকল এইটো কথা আপোনাক সুধিব বিচাৰোঁ যে আপুনি ঘৰৰ পৰা এবাৰ ওলাই গৈ ঘৰত আকৌ যদি আপুনি উভতি আহে, তেতিয়া আপোনাৰ ঘৰ হৈ থাকে নে এইটো ঘৰ বেলেগৰ হৈ যায়? এইটো কথা কওক আপুনি আপোনাৰ বাপেকৰে ল'ৰা হৈ থাকে নে আপোনাৰ বাপেকৰ ল'ৰা হৈ নাথাকে? কি কথা ক'ব বিচাৰে আপুনি? কি কথাটো এটা জেগাতে ঘূৰাইছে আৰু এটা জেগাতে কি উল্টা পুল্টা কথা কৈছে, কি তাৰ মানে? আৰু এটা আটাইতকৈ ডাঙৰ কথা হ'ল, মই সেই কথাটো ক'ব খোজা নাই। ভাতৃঘাতী এটা সংঘৰ্ষ তেওঁলোকে বিচাৰিছে, কিন্তু ভাতৃঘাতী সংঘৰ্ষ আমি এৰাই চলিব খুজিছোঁ। আমাৰ চকুটো উলিয়াব খুজিছে টংকৰেশ্বৰ ৰাভাই, আমি কৈছোঁ ভাই চকুত। আপুনি যদি ভাতৃঘাতী সংঘৰ্ষ বিচৰা নাই,
জাতিগত সংঘৰ্ষ নিবিচাৰে আপোনালোকে, তো আপোনালোকে কিয় এনেধৰণৰ কথা ক'লে? কিয়? কি ভিত্তিত আপোনালোকে ক'লে এনেধৰণৰ কথা? হা? পৃথিৱীৰ, ভাৰতবৰ্ষৰ, গোটেই এই অসমৰ কোনো নলেজ নাইকিয়া মানুহবিলাক আমাক ST লিষ্টত এনেকৈ ভৰাই দিলে নে কোনো নভবা নিচিন্তা? আপোনালোকে কিয় থাকি গ'ল? যদি বিচাৰ নকৰিলে হয়, নভবা নিচিন্তাকৈ যদি দিলে হয়, তেতিয়া আপোনালোকে কিয় থাকি গ'ল? হা? আপোনালোকক বিচাৰ কৰিয়েতো আপোনালোকক বাহিৰ কৰা হৈছে ST লিষ্টৰ পৰা। ST লিষ্টত নৰখা থোৱা নাই আপোনালোকক, হয় না নহয়? আৰু এটা কথা, বহুত বাৰ শুনিলোঁ এইটো কথা যে আদিত্য খাকলাৰী কোন হয়, আদিত্য খাকলাৰী কোন হয়, এই কথা বাৰ বাৰ কৈ থাকে আপোনালোকে। কিয়? আদিত্য খাকলাৰী কোন হয় এতিয়ালৈকে চিনি পোৱা নাই নে আপোনালোকে? আদিত্য খাকলাৰী এজন ব্যক্তি হয়, এইজন ব্যক্তিৰ কাৰণে আপোনালোকে এতিয়ালৈকে ST পোৱা নাই। তেওঁ চিনিয়ে পোৱা নাই আদিত্য খাকলাৰী কোন হয়। বাৰ বাৰ শুনক। ভিডিঅ' ক্লিপছকেইটা মই লগাই নিদিওঁ। আদিত্য খাকলাৰী কোন হয়, আদিত্য খাকলাৰী কোন হয়, বাৰ এইটো কথা আদিত্য খাকলাৰী কোন হয়? আদিত্য খাকলাৰীয়ে হয় সেইজন ব্যক্তি, যি ব্যক্তিয়ে এতিয়া আপোনালোকক এইটো এবাৰত ST নিদিয়াটো ৰখাই কিনি ৰাখিছে। গম পাইছ? আগৰ কিটান মই নেজানো এইকেইটা। আদিত্য খাকলাৰী এইজনে ব্যক্তি হয় যিজনে আপোনালোকক ST নিদিয়াকৈ ৰাখিছে এতিয়া। আৰু বড়োসকল কোন হয়, এই ST সকল কোন হয় বুলি ক'ব নালাগে। আমি আপোনালোকক ST দিয়া নিদিয়াটো আমি এতিয়া ধাৰ্য কৰি ৰাখিছোঁ। আপোনালোকে ST পাব নাপাব এতিয়া আমাৰ পৰাহে হৈ আছে, বুজি পাইছ নাই? অসমত আমি BTRখন এনেই পাই গৈছোঁ। এই GI টেগ ইমানখিনি বস্তু আমি যে পাইছোঁ, সেইকেইটা এনেই পাইছোঁ। আমি অসমৰ ভূমিপুত্ৰ নহয়, খিলঞ্জীয়া নহয়। কি কয় আপোনালোকে? ভূমিপুত্ৰ নোহোৱাকৈ, খিলঞ্জীয়া নোহোৱাকৈ কালি পৰহি আমি অসমত আহি আমি ST লৈ লৈছোঁ ন? কি যুক্তিত আপুনি এনেধৰণৰ কথা?